নমস্কাৰ, ৱেলকাম টু ইউটিউব চেনেল দীপৰ এক্স মেৰাপানী। আজি বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু বিশেষ ভিডিঅ'টোৱে হৈছে আজি ফিল্ডত বিহু এখন আছে, আপোনালোকক দেখুৱাম। আৰু সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। আৰু তাত গৈ কি হয় কি নহয় আপোনালোকক চব দেখুৱাই যাম। আপোনালোক শেষলৈকে চাই থাকিব। আৰু বলক তেন্তে গাড়ী এইফালে গৈ আছোঁ। এইফালে গেটখন এইখন দেখছে। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাৰে শ্ৰী মাধৱপুৰ নামঘৰ চাদমুঠাৰ শুভেচ্ছা জনালোঁ। আৰু ফাইনেলি গৈ আছোঁ। এয়া দেখিছে ইমান সুন্দৰকৈ সজাইছে। এইফালে গামোচা আছে, টঙালি, বহুত কিবা কিবি আছে, আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে, এয়া ফালে বহি আছে। এয়া গৈ আছোঁ ভিতৰলৈ। ইয়াৰ ভিতৰলৈ কি আছে কি নাই দেখুৱাম আপোনালোকক। আমি বাহিৰখনে দেখি আছোঁ আৰু ভিতৰখন আপোনালোকক দেখুৱাম। আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে। আৰু প্ৰথমবাৰৰ বাবে বনোৱা হৈছে এনেকৈ। আৰু চাদমুঠাৰ মেৰচুক শ্ৰী মাধৱপুৰ নামঘৰ চাদমুঠাৰ বহুত বেছি ভাল লাগে। আৰু প্ৰথম দিনাখন আমাৰ আছিলে ৰাজহুৱা বিহু। ইয়াত দেখিছে তাঁতশাল, এইফালে দেখিছে বহুত ধুনীয়াকৈ সজাইছে। এইফালে দেখিছে এয়া দুলি, তাৰপিছত এইফালে গৰু গাড়ীৰ চকা দেখিছিলে। এয়া আমি গৈ আছোঁ এতিয়া। এয়া একেটাই দেখুৱাই আছোঁ। এইফালে শৰাই আছে, যিহেতু অকণমান ব্লাৰ হৈ গ'ল। এয়া ঢেঁকী, তাঁতশাল আপোনালোক দেখুৱাইছোঁ। আকৌ দেখুৱাইছোঁ এইফালে যঁতৰ আছে, বহুত ধুনীয়াকৈ সজাইছে। আৰু কি ক'ম, বহুত বেছি ভাল লাগিল। আৰু ছেকেণ্ড দিনা আছে, 3 দিনীয়া কাৰ্যসূচী আছিলে। দেখিছে বলক। এয়া প্ৰথমতে এয়া হায়াভাগ ধৰি লৈছে। প্ৰথম যেনিবা এয়া দেখিছে, বহুত বেছি ভাল লাগিল। আৰু একদম বহুত ধুনীয়া এটা দৃশ্য আপোনালোক দেখুৱাম আৰু শেষলৈকে চাই থাকিব।
আজি ৰাইজৰ লগতে আমি মান পৰিয়ালে আমি 64জন পৰিয়ালে আজি এভাগি নৱবৰ্ষ উপলক্ষে আপোনাসৱৰ পদৰ ধূলা শিৰত ল'বৰ কাৰণে এভাগি আপোনাসৱৰ ওচৰত অৰিহণা আগবঢ়োৱা হ'ল আৰু আপোনাসৱৰ যি হৰিধনীয়ে আমাৰ গৃহৰ সকলোটি পৰিয়াললৈকে যাতে আপোনাসৱৰ গুণ কীৰ্তনে যাতে কীৰ্তময় কৰে সেয়েহে আপোনাসৱৰ ওচৰত সৰল প্ৰাৰ্থনা জনাই আমি এটি পবিত্ৰ ঘোষাৰে সেৱা ধৰা হৈছে।